মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। তোমালোকৰ নিশ্চয় মনত আছে যে যোৱাটো অসমীয়া ক্লাছত আমি তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ 8 নম্বৰ পাঠ গাই গাই যাওঁ সেই গীতটি পঢ়িছিলোঁ। আজি আমি সেই পাঠত থকা প্ৰশ্ন উত্তৰসমূহ চমুকৈ আলোচনা কৰিম। তোমালোকে সাজু হোৱা, পাঠ্যপুথি উলিয়াই লোৱা। উত্তৰ দিয়া। ৰদালিক বহিবলৈ কি পীৰা পাৰি দিম বুলি কৈছে? উত্তৰ, ৰদালিক বহিবলৈ বৰপীৰা পাৰি দিম বুলি কৈছে। ৰদালিৰ মাকৰ কেইডালি চুলি? ৰদালিৰ মাকৰ 3 ডালি চুলি। বতা চৰায়ে ধান নাখালে কি খাব? উত্তৰ, বতা চৰায়ে ধান নাখালে গোট কৰাই খাব। ৰতনপুৰত কি কি বাদ্য বজায়? ৰতনপুৰত ঢোল, খোল আদি বাদ্য বজায়। খৰা শিয়ালৰ বিয়াত কোনে তামোল কাটে? খৰা শিয়ালৰ বিয়াত ঘৰচিৰিকাই তামোল কাটে। শেষৰ ধ্বনি মিল থকা শব্দ পাঠৰ পৰা বিচাৰি চোৱা। উদাহৰণত দেখুওৱাৰ দৰে দুটাকৈ শব্দ লিখা। আলি, চুলি, জালি, চৰাই, কৰাই। শব্দ গঠন কৰোঁ আহা। ৰদ, ৰদালি, তৰা, তৰালি, বেজ, বেজালি, লৰা, লৰালি, খৰ, খৰালি। বিৰিণা, বিৰিণাতলি, মাহ, মাহতলি, কঠীয়া, কঠীয়াতলি, সৰিয়হ, সৰিয়হতলি। জানো আহা। ভৱিষ্যত বুজোৱা শব্দ লিখোঁ আহা। দে, দিম, দিবি, দিবা, দিব। খাম, খাবি, খাবা, খাব। যাম, যাবি, যাবা, যাব। কাট, কাটিম, কাটিবি, কাটিবা, কাটিব। কি গীতৰ লগত কি কি বাদ্য বজাই মিলাই লিখা। ঢোল, ঝুমুৰি, চাৰিন্দা, লোকগীত। বাঁহী, বিহুনাম, বৰগীত, লোকগীত। ভোৰতাল, নাম প্ৰসংগ। খাম, বাগৰুম্বা, বিহুঢোল, বিহুনাম, একতাৰা, লোকগীত। বহুত বুজাবলৈ কি কি শব্দ ক'ত ব্যৱহাৰ হয় জানো আহা। বিলাক, মানুহবিলাক, কিতাপবিলাক। বোৰ, ল'ৰাবোৰ, গৰুবোৰ। বহুত বুজাবলৈ কি কি শব্দ? দল, সৈন্যদল, ল'ৰা দল, থোপা, ফুল থোপা। জ্ঞান সম্প্ৰসাৰণ। ধান আৰু চাউলৰ পৰা কি কি জলপান কৰা হয়? ধানৰ পৰা চিৰা, আখৈ, চাউলৰ পৰা পিঠাগুড়ি আদি। ঢোল, খোল ৰতনপুৰত বায়। তোমালোকৰ অঞ্চলত কি কি বাদ্য বজায়? ঢোল, পেঁপা, বাঁহী, দবা, তাল, খোল আদি। ৰ'দ নিদিলে আমাৰ কি কি অসুবিধা হ'ব পাৰে? ঠাইবোৰ বোকা পানীৰে ভৰি পৰিব, খেতি বাতি নহ'ব, মানুহ আৰু আন জীৱ জীয়াই থকাত অসুবিধা হ'ব। পুৰণি আলোচনী বা বাতৰি কাকতৰ পৰা বিভিন্ন চৰাইৰ ছবি সংগ্ৰহ কৰি ডাঠ কাগজত আঠা লগাই বেৰত ওলমাই থ'ব পৰাকৈ তালিকা প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে কৰিবা আৰু বিদ্যালয় খুলিলে বিষয় শিক্ষকৰ হাতত জমা দিবা। আমি যিখিনি আলোচনা কৰিলোঁ তোমালোকে এইখিনি আকৌ ভালকৈ অনুশীলন কৰিবা। আকৌ নতুন পাঠৰ ওপৰত বনোৱা আকৌ বেলেগ এটি ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।